সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ এই মিনি ব্লগটোলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলোবোৰ ভালে কুশলে আছে। আৰু যোৱাকালি মানে এখন বিয়া খাবলৈ গৈছিলো। মোৰ মাহীৰে হয়, মাহীৰ বিয়া আছিল। তো ভাবিলো এটা সৰুকে ভিডিঅ' বনাই দিওঁ। আৰু বিয়া বুলি হেনেকুৱা একো স্পেশাল মেকআপ কৰা নাই, এনেই জাষ্ট ময়শ্চাৰাইজাৰ লগাইছো, সানস্ক্ৰীম লগাইছো, তাৰপিছত কম্পেক্ট অকমান লগাই দিছো, লগতে লিপষ্টিকটো মেইন আৰু মোৰ ফেভৰেট, তো লগাবতো লাগিবই। তো লিপষ্টিক লগাইছো আৰু লগতে অকণমান মাস্কাৰা লগাইছো আৰু অলপমান ব্লাছাৰ। আৰু এয়া হৈছে মোৰ ফুল গেটআপ। তাৰপিছত আমি গ'লো মিৰ্জালৈ গিফ্ট ল'বৰ কাৰণে, যিহেতু কালি গিফ্ট লোৱা নাছিলো। আৰু এইখন হৈছে আমাৰ একদম পাৰ্মানেণ্ট গিফ্টৰ দোকান হয়। আমাক যেনেকুৱা ধৰণৰ গিফ্ট লাগে চব মানে গিফ্ট তাত পাই যায় আৰু এয়া গিফ্ট দুটা লৈ পেলাই আমি গৈছোঁ আজাৰাৰ ফালে। আৰু এইখন হৈছে ভিআইপিৰ ব্ৰিজখন। মোৰ বহুত বেছি ভাল লাগে এই ঠাইখিনি। আৰু এই চুলিখিনিয়ে মোক বহুত বেছি ডিষ্টাৰ্ব কৰে, য'তেই নাযাওঁ মানে ক'ৰবাত যাব লগা হ'লে চুলিখিনি প্ৰব্লেম নুগুছে আৰু মানে। আৰু এয়া আমি বিয়াঘৰ পাই গ'লোঁ। আৰু বহুত চিম্পলকৈ মানে বিয়াঘৰ কৰিছে আৰু মানে ৰভা দিছে আৰু বহুত চিম্পলকৈ পাতিছে বিয়াখন। আৰু এইকেইটা হৈছে আমাৰ ঘৰৰ সম্পদ কেইটা, মানে মোৰ মামাৰ ল'ৰা ছোৱালী কেইটা আৰু তো এইকেইটা। আৰু এইজনী হৈছে কইনাজনীক ধুনীয়া লাগিছে বাৰু ইদিনাখন। আৰু আমি বিয়া চিয়া খাই লৈ আমি ওচৰতে থকা পেহী আইতাৰ ঘৰলৈ গ'লোঁ। আৰু যিহেতুকে বিহু যোৱা নাছিলোঁ আৰু বিহু বুলি সেৱাও এটা ল'লোঁ পেহী আইতাৰ। তো এইখিনিয়ে আছিল আৰু এই ভিডিঅ'টোত। আশা কৰিছোঁ চবে ভাল পাব আৰু নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।